বন্ধুসকল, এয়া জোনবিল মেলাৰ প্ৰস্তুতি চলি আছে। অহা বৃহস্পতিবাৰৰ পৰা মেলা আৰম্ভ হ'ব, অৰ্থাৎ 19 তাৰিখৰ পৰা মেলা আৰম্ভ হ'ব। 17 তাৰিখ মঙলবাৰৰ দৃশ্য এয়া। আপোনালোকে দেখিবলৈ পাইছে ৰাস্তাত এতিয়াৰে পৰা জাম হৈছে গাড়ী মটৰবোৰ। আমি আহি এতিয়া জোনবিল মেলাৰ মেইন গেট পালোহি। বৰ্তমান আমি সীতা জখলালৈ গৈ আছোঁ মিঠা দৈ আৰু ক্ৰীম আনিবলৈ। সেয়েহেতু আমি মেলাখনৰ ভিতৰত এতিয়া নোসোমাওঁ, আকৌ আহিম যিহেতু আপোনালোকক তেতিয়া দেখাম ভালকৈ। বৰ্তমান আমি জাগিৰোড হাইৱে। এতিয়া আমি পালোহি জাগিৰোড HPC পেপাৰ মিল। পেপাৰ মিলৰ ফিল্ডখন সন্মুখত এইখন ফিল্ডখন এতিয়া ৰিঙা হৈ আছে। এসময়ত ইয়াতে প্ৰথমবাৰৰ কাৰণে জাগিৰোড অঞ্চলটোত পাপনক মতা হৈছিলে। জাগিৰোড পেপাৰ মিল পাৰ হৈ এই ঠাইখিনি পোৱা যায় এটা শীতল ধুনীয়া পৰিৱেশ আৰু। এতিয়া আমি আহি জাগিৰোড দেওশাল মন্দিৰ পাইছোঁহি। চাওক, আমি বাটত আমি যোৱা পথত দেওশাল মন্দিৰ। আমি আহি সীতা জখলা পালোঁ। এয়া চাওক সীতা জখলা। এতিয়া আমি দোকানৰ ভিতৰলৈ গৈ আছোঁ। এইখন দোকানতে সীতা জখলা, এইখন দোকানতে ভাল কোৱালিটিৰ দৈ, মিঠা দৈ, ক্ৰীম এইখিনি পোৱা যায়। আৰু এইখিনি গোল্লা, চানা এইবোৰ ৰখা হৈছে। এইখন দোকানত ক্ৰীমটো নাপালোঁ কাৰণে ডাঙৰ দোকানখনলৈ আহিলোঁ। এখেতলোকৰে দোকান সেইখনো ইয়াতো পোৱা যায়। দৈ ক্ৰীম আনি সন্ধিয়া সময়ত বিয়া এনজয় কৰিলোঁ। माझ्या जगण्याला पंख फुटले।